অকল পোনপ্ৰথমে আপোনালোকক স্মৰণ জনাইছোঁ আমাৰ বিটিলা সংবাদৰ পোনপটীয়া সম্প্ৰচাৰলৈ। আপোনালোকে একদম লাইভ দেখা পাই আছে মোক। আমি পলম নকৰি দেৰি নকৰোঁ। আমি পূজাৰ পিছত কিছুমান হৈ যোৱা ঘটনাৰ বিষয়ে আমি আপোনালোকক দেখাবলৈ চেষ্টা কৰিম যে পূজাৰ পিছত আমি এনেকুৱা এখন গাঁৱলৈ লৈ যাম আপোনালোকক। তাৰ পৰা আমাক পোনপটীয়া সম্প্ৰচাৰত আমাক সহায় কৰিব আমাৰ ভিত্তি উঠা বসুমতাৰীয়ে। তাক আমি একদম পোনপটীয়া সম্প্ৰচাৰত ৰাখি থৈ দিছোঁ। আমি তাৰ ওচৰলৈ যাম ফোনটো লগে। হয়, আমাক কওক যে পূজাত কেনেকুৱা কয় কেনেকুৱা ধৰণৰ মানে পৰিস্থিতিৰ সন্মুখীন হৈছিল সেইখন গাঁৱত কওক। ৰ'বা কি ভাবি আছি এই কেমেৰা অন আছে তাই আছে 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 কি পিন্ধিছে যি বা বঢ়িয়া লাগছে কি হাফ পেণ্ট এই হাফ পেণ্ট আছে একেলগে কালি যে আনিছিল ডাংছো কালি যে আনিছিল আণ্ডাৰ পেণ্টটো পিন্ধিব লাগছিল একেলগে বেছি ভাল লাগে এই একো কোৱা নাই দাদা কালি ভাল লাগছিল নতুন কৰক কেমেৰা অন আছে দাদা এই চেণ্ডেল আহিব দে চেণ্ডেল দে পিন্ধক দে 1 2 3 হয় নিশ্চয় কি বস্তু কি এই সকলে খায় হয় নিশ্চয় কি লৈছে দোকানত মাছ তোলা এই পূজা পুরিয়া পাই গেছো আজি তই এটা ভাই কি কবে এটা কথা দেখো এবার যে পূজা গেল পূজার এটা বেয়া রহস্য নয় মোক কি হইছে কসিন কো নকাম মোর একো নাই দেখো কও দেখো মই এটা পূজাত বঢ়িয়া চাপি এটা দেখা পালো হয় নেকি মই বলো পতাও ভাল লাগিল তার পাইছে যে চাও চুলিকেইডাল দীঘল কিন্তু দেই পিছফালৰ পৰা চাই আছো তাৰ পাইছে আগত দেখি যাই চাও আপা নেকি তো কি হব ভালকে চাব লাগে আগতে মইতো গম নাপাওঁ কিমান ধুনীয়া চুলিকেইডাল দীঘল জিন্স লম এনেকুৱা আপিল জিন্স লম পেনে পিন্ধে ক'তনো তাই চুইজাৰ পিন্ধে গতিকে মই আপি বুলি ভাবিছো ভাবি পেলাই চাবা গেলো চাও যে আপা মস্ত ডাইৰেক্ট কচা আছে মই বোলো চাও আপাটো খেলি যাওঁ এই বেয়া থক খালো তোৰ কি হ'ল পূজা দিলা মোৰ বৰ বেয়া দে কি বেয়া এই বিৰাট বেয়া মোৰ দুখে লাগে কবা বেয়া প্ৰব্লেম পূজাত মই গেলো গাইফালে আৰু দোকানত ভাবিলো কি পূজাটো জিকি খাবাই লাগিব তো নিয়মে খালি নে খালো ভাল লাগছি খাই দেই বেয়া লগা নাই নে ভাল লাগছি খাই ফেলেতো আৰু খালো তলেদি ওলাই আছে জিলপি পেট মোৰ একদম শাক কৰি দিছি ৰাতি হাগি মই মানে নষ্ট হৈ গৈছো বিৰাট দুখ মোৰ পেটে নাই মোৰ কিনে গেল দেখা নাই যাবা বইলা ৰ'দ বিৰাট ৰ'দে চাদিয়াত আনিব লাগিব আজি হয় ধন্যবাদ হয় আমি নিশ্চয়কৈ ক'ব লাগিব যে পূজাত আমাৰ এই ভলে মাতুলি গাঁওখনত একদম মানে মানুহগিলা একদম পূজা চাই একদম বহুত দুৰ্দশা অৱস্থা হৈ গৈছে তাকে আমি কিছু পৰিমাণে আমি দেখাব লাগি চেষ্টা কৰিম আপোনালোকে চাওক আমাৰ এই বিশেষ প্ৰতিবেদনটো গম পাইছেনে চাওক আমাৰ এই বিশেষ প্ৰতিবেদনটো আমি এতিয়া কাৰোবাক এডাল সাক্ষাৎকাৰ ল'ম গম পাইছেনে সাক্ষাৎকাৰ ল'ম আপোনালোকে চাওক দেই সাক্ষাৎকাৰটো ল'ম আমি কাৰোবাক মই দেখা পাইছোঁ কাপোৰটো এতিয়া শুনি আহে অলপ আজি নিউজ চেনেল আহি গ'লো ৰবা পূজা চালা কাপোৰ ললা নাই ললো দেখ আৰু কাপোৰ লৈছো কি লৈছা আণ্ডাৰ পেণ্ট এটা লৈছো কি কয় মানে ফুটছি তলৰ ফোনে পুছে নাই তুমি জমা দে আৰু তুমি কি ললা মই আণ্ডাৰ এটাই ললো মোৰো আণ্ডাৰটো ফাটছি মোৰে অলপ পিছফালে দি ফাটছি আৰু তাৰমানে গেঞ্জিও নাই পেলে লম্পেণ্ট নলালো লম্পেণ্ট এটা ললো কিবা চিঙে লম্পেণ্ট চিঙে কামোৰ চিঙিবে নেকি কুকুৰা কামোৰা লম্পেণ্ট কিনিছো কুকুৰা কামোৰা লম্পেণ্ট
হয় ৰাইজ আমি আপোনালোকক এইখিনিয়ে ক'লোঁ পূজা চাই দুজন ব্যক্তিৰ পৰা আমি গম পাই গ'লোঁ এইখন গাঁৱত কেনে ধৰণৰ মানে বস্তুবিলাক ঘটছি আৰু হা পূজা চাই কিবা হৈছে নেকি আপোনাৰ পূজা চোৱাৰ পিছত কি বহুত দুখ লগা কাহিনী দুখ লগা এনেই মই আগতে মানুহ শকত আছিলোঁ গম পাই না তলত মোক চবে মানে ডাঙৰ মানে অলপ আগুৱাই মানে মোক তলত চবে কয় মই শকত মানুহ এতিয়া মানে মই কিনে গেছ মই কিনা গা বুলি কি কয় মই পুৱে চাবে গালোঁ যাই পেলাই জেলপিটো খাবাই থাকিব খাব লাগিব এইটো নিয়ম মানে খালোঁ জেলপি খালা এখন দুখন হয় আমি দেখাইছোঁ একদম পোনপটীয়া লাইভ দেখাই আছোঁ শুনক 5খান 6খান 7খান সেনেকৈ কমো 40খান মান খালোঁ এলতে মই গৈছোঁ আপুনি কেইখন আছিল মই অলপ খাইছোঁ জিলপি কেইখন মই ইয়াত বেছি খোৱা নাই কেইখনমান খালা 700 নে 800 মান খাইছোঁ 700 খান জিলপি খাইছি চেহাৰাতে গম পাই এইকাৰণে ফুলি গেল চেহেৰা আছে মা চেহাৰা আছে সেইকাৰণে জিলপি খা চেহেৰা জিলপি খা চেহাৰা তাৰপিছত কি হ'ল মানে এতিয়া মেচিনটো ভাল ভিতৰে মেচিনটো ভাল আগুৱাই আহক আপুনি কি পিছে যাই থাকক হা মানে মেচিনটো ভাল চিনা পাই নেকি আপুনি কেমেৰাতে চাব লাগে না চৰি অ'কে ননসেন্স মই কৈ আছোঁ কেনে পাব দেই গালিটো দিয়াই এইবাৰ ভালকৈ চাব লাগে ছাৰ মই মানে টিভি তোল চা মাইদি দেখা পাব মাই দেখা পাব নেকি মাইদি দেখা পাব খাই দি মা এই খাই দিব নালাগে এতিয়া মানে কি হ'ল কথাটো মানে কি মই ইয়াৰ মানে মেচিনটো ভাল বুজি পাইছেনে ৰাইজ এই মেচিনটো ভাল মানে ইয়াৰ মানে উদ্দেশ্য ব্যাখ্যা কৰিবা দিয়া নাই অলপ ক'ব লাগিব না কেছটো ক'ব নালাগে বুলি কৈছি না সৰু যে ক'বই মই 40খান জিলপি খাই মোৰ যি অৱস্থা হৈছে ই একদম কৈয়ে আছে দেখোন সেইটোৱে কৈ আছিলোঁ সেইটোৱে কৈ আছে সেইটো জিলিপি পাকাৱা দি আছে কথা মই কি কৈছোঁ মোকো সোধক অলপ হা মোকো সোধক অলপ ৰবকচোন একটু সুধি লওঁ তাৰপিছত কি হ'ল মই মেচিন শেষ কৰি দিছে ঘুলু মই মেচিন শেষ কৰি দিছে মোৰ মই যিমান গাছোঁ পাইখানাত গোটেই একদম মানে পানী শেষ হৈ গৈছে বাচনছি কিবা এটা ভাবছি হাঁচি নেকি আৰু এই কি কৈছি ভাল পাইছোঁ এতিয়া সেইকাৰণে খিনি গ'লো না বাৰু আপোনাৰ কি হ'ল এই দুটা থাকক আপুনি মোকতো কওঁ এতিয়া অলপ লাহেকৈ কওক দেই একদম মানে মাছে ভাঙি যাব পাৰে নে আপোনাৰ চেহেৰাতে গম পায় একদম ঠিকে কৈছি খাই দিব ওপৰত খাইছোঁ এই যা নালগে যা এই যা এই শুনক মোকতো যাবা দিছি না যা এই শুনক মোক যাবা দিছি না যা শুনক এই মোকতো যাবা দিছো না তহঁতক এই মোক মাৰি দেখা পাব টিভি এই মাছটো লচোন এই মাছটো এই ক'লো এই কথা ক'ব লাগে আজি আৰু গিলে আমি নকৰোঁ এই কেমেৰা বন্ধ কৰ নকৰোঁ যা মই নকৰোঁ নমস্কাৰ বন্ধুসকল আমি পূজাৰ আগতে ভিডিঅ' দিম বুলি ভাবিছিলোঁ কিন্তু পূজাৰ আগত ভিডিঅ' দিব পৰা নাছিলোঁ আমাৰ বহুত প্ৰব্লেম চলি আছে আমাৰ সেইকাৰণে ভিডিঅ' দিয়া হোৱা নাছিলোঁ সেইকাৰণে আমি এইটো নিউ ভিডিঅ' আপলোড কৰি আছোঁ যদি আপোনালোকে এইটো ভিডিঅ' ভাল পায় প্লিজ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব লাইক কৰিব আৰু চেনেলটো ভিডিঅ'টো শ্বেয়াৰ কৰিব আৰু আপোনালোকৰ ছাপৰ্টৰ যোগেদি আমি আগলৈ আৰু নতুন নতুন ভিডিঅ' বনাই আপোনালোকক এণ্টাৰটেইনমেণ্ট কৰিব বিচাৰি গৈ থাকিম চ' প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিব ভিডিঅ' চাওক খাই থাকক আৰু আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি যাওক বাছ সেইখিনিয়ে নকৰোঁ